হেল্ল' ফ্ৰেণ্ডছ, ইংৰাজী গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল কাৰেক্ট টেন্স, যিটো প্ৰায় সকলোবোৰ ক্লাছতে কৰিবলৈ আহে আৰু আজি আমি সেই টেন্সৰ বিষয়ে কিছু কথা ফ্ৰেণ্ডলি ডিছকাশ্যন কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আগন্তুক পৰীক্ষাৰ কাৰণে যিসকল ষ্টুডেণ্টছে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে কিছু হ'লেও উপকৃত হ'ব। চ' টেন্স মানে হৈছে কাল বা ক্ৰিয়া, যাক আমি তিনিটা ভাগত ভগাব পাৰোঁ: প্ৰেজেণ্ট, পাষ্ট এণ্ড ফিউচাৰ। প্ৰেজেণ্ট মানে হ'ল বৰ্তমান, যিটো চলি আছে। পাষ্ট মানে হৈ গ'ল অতীত, যিটো অলৰেডি হৈ গৈছে। আৰু ফিউচাৰ মানে হৈ গ'ল ভৱিষ্যত, যিটো ভৱিষ্যতে হ'বৰ কাৰণে গৈ আছে। এই তিনিওটা টেন্সৰে আকৌ চাৰিটাকৈ ভাগ আছে। তাৰে প্ৰেজেণ্ট টেন্সৰ প্ৰথম যিটো ভাগ চিম্পল প্ৰেজেণ্ট টেন্স, ইয়াৰ বিষয়ে আমি এতিয়া ডিছকাছ কৰিবৰ কাৰণে গৈ আছোঁ। তো এই টেন্সটো আমাৰ গঠন হয় ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। প্ৰথমতে আমি কুৱেশ্যনটো ভালকৈ পঢ়ি চাব লাগিব। কুৱেশ্যনত যদি অলৱেজ, ইউজুৱেলি, এভৰিডে, এভৰি মান্থ এনেকুৱা ধৰণৰ কিছুমান শব্দ থাকে, তেতিয়াহ'লে আমি গম পাম যে আমাৰ এনচাৰটো চিম্পল প্ৰেজেণ্টৰ হ'ব। এতিয়া আমি জানিব লাগিব চিম্পল প্ৰেজেণ্ট টেন্সত ভাৰ্ববিলাক কোনটো ছাবজেক্টৰ লগত কেনেকৈ বহে। তাৰ কাৰণে মই ইয়াতে লিখিছোঁ ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন এণ্ড থাৰ্ড পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে আই। তাৰ লগত যদি আমি গ' ভাৰ্ব লিখোঁ তেতিয়াহ'লে হ'ব আই গ'। বহুবচনত আমাৰ কি হ'ব? আইৰ বহুবচন উই, উই গ'। নেক্সট এতিয়া ছেকেণ্ড পাৰ্চন ইউ, ইউ গ' মানে তুমি যোৱা। এণ্ড তাৰপিছত তোমালোক যোৱা বুলি ক'বৰ কাৰণে আমি কি লিখিব লাগিব? এগেইন ইউ গ', কাৰণ ইংৰাজীত তোমালোকটো আমি ইউ বুলিয়ে কওঁ। নেক্সট হি, চি, যদু, মধু, হৰি এনেকুৱা যিকোনো মানুহৰ নাম, জীৱ জন্তু আজি সকলোবোৰ কি হয়? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু ইয়াৰ লগত ভাৰ্বটো সদায় কি হয়? ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয় প্ৰেজেণ্ট টেন্সত। যেনেকুৱা ইয়াতে গ'টো কি হৈ গৈছে? গ'জ। এণ্ড বহুবচনত দে গ'। কিছুমান এক্সাম্পলৰ সৈতে যেতিয়া আমি ডিছকাছ কৰিম তেতিয়া আপোনালোকৰ বুজিবলৈ বেছি সুবিধা হ'ব। যেনেকৈ এইটো 1 নম্বৰ কুৱেশ্যনত আছে চি গ' টু স্কুল এভৰি ডে। ইয়াতে চি হৈছে ছাবজেক্ট, গতিকে আমি প্ৰথমতে ছাবজেক্টটো লিখিব লাগিব চি। দেন গ' হৈছে ভাৰ্ব। যিহেতু চি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, গতিকে ইয়াৰ লগত ভাৰ্বৰ লগত কি হয়? এছ বা ই এছ যোগ হয়, গতিকে আমাৰ গ'টো কি হৈ যাব? গ'জ। বাকী টু স্কুল এভৰি ডে, মানে চি গ'জ টু স্কুল এভৰি ডে। বাকীখিনি ছেম থাকিব। ইয়াৰে এনচাৰটো চিম্পল প্ৰেজেণ্টত হ'ব বুলি আমি কেনেকৈ গম পাইছোঁ? কাৰণ কুৱেশ্যনত এভৰি ডে লিখা আছে। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহোঁ। দ্য অল্ড মেন ৱাক ইন দ্য গাৰ্ডেন এভৰি মৰ্ণিং। তো কুৱেশ্যনটোত আমাৰ কি আছে? এভৰি মৰ্ণিং আছে। দ্য অল্ড মেন ৱাক ইন দ্য গাৰ্ডেন এভৰি মৰ্ণিং। তো ইয়াৰে এনচাৰটো হ'ব, তো আমাৰ দ্য অল্ড মেন এইটো হৈ গ'ল কি? ছাবজেক্ট। আৰু ব্ৰেকেটৰ ভিতৰত থকা ৱাক শব্দটো হৈছে ভাৰ্ব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্টৰ লগত সদায় ভাৰ্বৰ পিছত এছ বা ই এছ যোগ হয়, গতিকে ইয়াতে কি হৈছে? দ্য অল্ড মেন ৱাকছ ইন দ্য গাৰ্ডেন এভৰি মৰ্ণিং। নেক্সট আমি ডিছকাছ কৰিম প্ৰেজেণ্ট টেন্সৰ ছেকেণ্ড ভাগ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কুৱেশ্যনটোত যদি নাও শব্দটো থাকে তেতিয়াহ'লে আমি ইয়াৰ গম পাওঁ এনচাৰটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভিতৰত হ'ব। ইয়াৰে বাক্যটো হ'ব ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ আই এন জি ভাৰ্ব, মানে ভাৰ্বৰ পিছত আমি আই এন জি লগাব লাগিব। তো ইয়াতে কুৱেশ্যনত আহিছে চি ৰাইট এ লেটাৰ নাও, মানে তাই এখন চিঠি লিখি আছে বুলি ক'ব লাগে। গতিকে চিটো হৈ গ'ল আমাৰ ছাবজেক্ট, চিৰ লগত এম ইজ আৰ, তো চিৰ লগত আমাৰ কি বহিব? ইজ বহিব। দেন ৰাইট যিটো আমাৰ ভাৰ্ব আছে, তো আই এন জি ভাৰ্ব কৰিব লাগে, গতিকে আমাৰ এইটো কি হৈ যাব? ৰাইটিং এ লেটাৰ নাও। চি ইজ ৰাইটিং এ লেটাৰ নাও, মানে তাই এখন চিঠি লিখি আছে। নেক্সটটোত আছে ৰীতা ছিং এ ছং নাও। তো ইয়াতেও আমাৰ কি আছে? নাও আছে, গতিকে ৰীতা ইজ ছিংগিং এ ছং নাও। ইয়াতে ৰীতাটো ছাবজেক্ট প্লাছ ইজ প্লাছ আই এন জি ভাৰ্ব। নেক্সট ডিছকাছ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ইয়াৰে বাক্যটো হ'ব ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3। জাষ্ট হৈ উঠা কাম বুজাবলৈ এই টেন্সটো ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰে কুৱেশ্যনত আমাৰ জাষ্ট নাও শব্দটো থাকিব বা জাষ্ট শব্দটো থাকিব। মনত ৰাখিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছিলে নাও, আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থাকিব আপোনাৰ জাষ্ট নাও। তো ইয়াতে কুৱেশ্যনত আছে হি প'ষ্ট দ্য লেটাৰ জাষ্ট নাও, মানে তেওঁ এইমাত্ৰ চিঠিখন পষ্ট কৰিলে। যিহেতু কুৱেশ্যনত জাষ্ট নাও শব্দটো আছে, গতিকে এনচাৰটো হ'ব হি হেভ বা হেজৰ পৰা আমি হেজ আনিলোঁ, পষ্টেড ভাৰ্ব 3, তো হি হেজ পষ্টেড দ্য লেটাৰ জাষ্ট নাও। ইয়াৰে হিটো হৈ গ'ল ছাবজেক্ট, এণ্ড হেভ বা হেজৰ পৰা আমাৰ থাৰ্ড পাৰ্চন ছিংগল নাম্বাৰ হয় কাৰণে আমাৰ হেজটো আহিলে, আৰু বাকী পষ্টেড যিটো শব্দ আছে এইটো হৈ গ'ল আমাৰ V3, মানে ভাৰ্বৰ থাৰ্ড নাম্বাৰ ফৰ্ম। পষ্ট, পষ্টেড, পষ্টেড, কেন, কুড এনেকুৱা। নেক্সট কুৱেশ্যনটো আছে দ্য অল্ড মেন গ' টু মাৰ্কেট জাষ্ট নাও।
মানে মানুহজনে এই মাত্ৰ বজাৰলৈ গ'ল গতিকে ইয়াৰে এনসাৰটো হ'ব দ্য অল্ড মেন হেজ গান টু মাৰ্কেট জাষ্ট নাও ইয়াৰে দ্য অল্ড মেনটো হৈ গ'ল ছাবজেক্ট হেভ বা হেজৰ পৰা হেজ আহিলে গানটো হৈ গ'ল আমাৰ ভাৰ্ব 3 তো বুজি পাইছে নিশ্চয় মানে ভালকৈ যদি আমি পঢ়ি চাওঁ কুৱেশ্যনবিলাকতে আমাৰ এনসাৰবিলাকো লুকাই থাকে নেক্সট কুৱেশ্যনটো আছে দ্য বাছ এৰাইভড জাষ্ট নাও এইটো নিশ্চয় পাৰিব দ্য বাছ হেজ এৰাইভড জাষ্ট নাও এতিয়া ডিছকাছ কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে ইয়াৰে বাক্যটো ছাবজেক্ট প্লাছ হেভ বিন ইয়াতো হেজ বিন নেক্সট আইএনজি ভাৰ্ব কুৱেশ্যনটোত যদিহে ফৰ বা চিন্স শব্দটোৰ উল্লেখ থাকে তেতিয়াহ'লে আমি এই ফৰ্মেটৰ মতে এনচাৰবিলাক কৰিব লাগিব যেনেকৈ ইয়াত আছে দে ডু দ্য ৱৰ্ক চিন্স মৰ্ণিং ইয়াতে আমাৰ কি আছে চিন্স আছে গতিকে আমি কি কৰিব লাগিব এই ফৰ্মেটৰ মতে লিখিব লাগিব ছাবজেক্টটো হৈ গ'ল ডে নেক্সট হেভ বিন বা হেজ বিন গতিকে দেৰ লগত আমাৰ কি হ'ব হেভ বিন তো দে হেভ বিন ডু আইএনজি ভাৰ্ব মানে ডুটো কি হৈ যাব ডুইং দে হেভ বিন ডুইং দ্য ৱৰ্ক চিন্স মৰ্ণিং তেওঁলোকে ৰাতিপুৱাৰে পৰা কামটো কৰি আছে নেক্সট 2 নম্বৰত আছে হি লিভ ইন দি ভিলেজ ফৰ 10 years মানে তেওঁ 10 বছৰ ধৰি এই গাঁৱত বাস কৰি আছে ইয়াতে হি হৈ গ'ল ছাবজেক্ট তো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আমাৰ ইয়াতে কি হ'ব হেজ বিন হি হেজ বিন আইএনজি ভাৰ্ব তো লিভৰ লগত আইএনজি লগাই দিলে কি হৈ গ'ল লিভিং হি হেজ বিন লিভিং ইন দিছ ভিলেজ ফৰ 10 years তো দেখিলেনে বস্তুবিলাক ইমানো জটিল নহয় নেক্সট কুৱেশ্যনটোত আছে হিজ ফাদাৰ চাফাৰ ফ্ৰম ফেভাৰ চিন্স য়েষ্টাৰডে মানে যোৱাকালিৰ পৰা তেওঁৰ দেউতাকে অসুখত ভুগি আছে তো আমি এইটো কি কৰিব লাগে আমাৰ ইয়াতে চিন্স আছে গতিকে আমি কি কৰিব লাগিব হিজ ফাদাৰটো হৈ গ'ল আমাৰ ইয়াৰে ছাবজেক্ট তো হিজ ফাদাৰ হেজ বিন লিখিব লাগিব ইয়াতে কাৰণ হিজ ফাদাৰটো আমাৰ কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে আমি ইয়াতে কি লিখিব লাগিব হেজ বিন হিজ ফাদাৰ হেজ বিন চাফাৰটো আইএনজি লগাই দিলে কি হৈ যাব চাফাৰিং তো হিজ ফাদাৰ হেজ বিন চাফাৰিং ফ্ৰম ফেভাৰ চিন্স য়েষ্টাৰডে এতিয়া আমি ডিছকাছ কৰিম টেন্সৰ দ্বিতীয় ভাগ পাষ্ট টেন্সৰ বিষয়ে তো পাষ্ট টেন্সৰ প্ৰথম পাৰ্টটো আছে চিম্পল পাষ্ট ইয়াতে আমাৰ য়েষ্টাৰডে লাষ্ট ইয়াৰ বা লাষ্ট ফ্ৰাইডে বা লাষ্ট মান্থ এনেকুৱা যিকোনো শব্দ থাকিলে আমি গম পাব লাগিব যে এইটো আমাৰ কি হ'ব চিম্পল পাষ্টৰ ভিতৰত আহিব চিম্পল পাষ্টৰ বাক্যটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট এজ ফৰ এক্সাম্পল ইয়াতে কুৱেশ্যনত আছে আই চি হিম য়েষ্টাৰডে তো কুৱেশ্যনত য়েষ্টাৰডে লিখা আছে মানে যোৱাকালি তো ইয়াৰে কি হ'ব চিম্পল পাষ্টত আমি যদি এনচাৰটো কৰিব লাগে আইটো হৈ গ'ল ছাবজেক্ট ভিটো চিৰ ভিটো হৈ গ'ল চি চ আই চ হিম য়েষ্টাৰডে তো বহুত বেছি একো কৰিব লগা নাই চিম্পল আছে নেক্সট কুৱেশ্যনটো আছে হি গ' টু দিল্লী লাষ্ট মান্থ মানে যোৱা মাহত তেওঁ দিল্লীলৈ গৈছিলে বুলি ক'ব লাগে গতিকে হি গ'ৰ পাষ্ট টেন্স হৈ গ'ল ৱেণ্ট গ' ৱেণ্ট গান তো আমি ৱেণ্টটো দিলোঁ হি ৱেণ্ট টু দিল্লী লাষ্ট মান্থ নেক্সট দ্য বয় কাম হিয়াৰ 3 days ago মানে ল'ৰাজন 3 দিন আগত ইয়ালৈ আহিছিল বুলি ক'ব লাগে গতিকে আমি প্ৰথমতে কি লিখিম দ্য বয় লিখিম কাৰণ আমাৰ ইয়াতে কি আছে এগ' আছে তো ইয়াতে দ্য বয় এইটো হৈ গ'ল আমাৰ ছাবজেক্ট দ্য বয় কামৰ পাষ্ট টেন্স হৈ গ'ল কেম বাকীখিনি একে থাকিব দ্য বয় কেম হিয়াৰ 3 days ago তো ইয়াতে আমি সকলোতে কি কৰিছোঁ ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো লিখিছোঁ নেক্সট আমি ডিছকাছ কৰিম পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে তো ইয়াৰে বাক্যৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ নেক্সট আইএনজি ভাৰ্ব আৰু লগতে এটা ফেজ দিয়া থাকিব চিম্পল পাষ্ট টেন্সত কুৱেশ্যনটোত কিছুমান শব্দ যেনেকুৱা হুৱেন হোৱাইল বা দেন এনেকুৱা শব্দবিলাক থাকিলে আমি ইয়াৰে এনচাৰটো এইটো ফৰ্মেটৰ মতে কৰিব লাগিব এজ এ এক্সাম্পল এইটো কুৱেশ্যনত আছে চি ডু হাৰ হোমৱৰ্ক হুৱেন আই এণ্টাৰ হাৰ ৰুম তো ইয়াতে চি ডু হাৰ হোমৱৰ্ক ইয়াতে কি আছে হুৱেন এণ্ড আই এণ্টাৰ ইয়াৰে ছেকেণ্ড ফেজটো কি আছে চিম্পল পাষ্ট টেন্সত আছে গতিকে ইয়াৰে এনচাৰটো হ'ব চি ৱাজ ডুইং হাৰ হোমৱৰ্ক হুৱেন আই এণ্টাৰ হাৰ ৰুম যেতিয়া মই তাইৰ ৰুমত প্ৰৱেশ কৰিছিলোঁ তেতিয়া তাইৰ হোমৱৰ্ক কৰি আছিলে নেক্সট কুৱেশ্যনত আছে ইট ৰেইন হেভিলি হুৱেন হি ৱ'ক আপ ইয়াতে ইট ৰেইন হেভিলি হুৱেন আছে এণ্ড ছেকেণ্ড ফেজটো আমাৰ কি আছে চিম্পল পাষ্টত আছে গতিকে এনচাৰটো কি হ'ব ইট ৱাজ ৰেইনিং হেভিলি হুৱেন হি ৱ'ক আপ মানে যেতিয়া সি সাৰ পাইছিল তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল নেক্সট ৱেন উই ৱেণ্ট টু হিজ হাউচ হি ৰিড এ নভেল ইয়াৰে এনচাৰটো হ'ব ৱেন উই ৱেণ্ট টু হিজ হাউচ
হি ৱাজ ৰিডিং এ নভেল যেতিয়া আমি তাৰ ঘৰলৈ গৈছিলোঁ সি এখন উপন্যাস পঢ়ি আছিল এনেকুৱা কুৱেশ্যন প্ৰায়ে আহি থাকে তো ভালকৈ মনত ৰাখিব এতিয়া আমি ডিছকাছ কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে যিটো প্ৰায়ে পৰীক্ষাত আহি থাকে তো ইয়াতে মোৰ বাই মিষ্টেক কণ্টিনিউৱাছ শব্দটো লিখা হৈছিলে কুৱেশ্যনটোত যদি বিফৰ এণ্ড আফটাৰ শব্দটো লিখা থাকে তেতিয়াহ'লে ইয়াৰে এনচাৰটো আপোনালোক চুকুমুটি কৰিব পাৰিব ইয়াৰে ফৰ্মেটটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 তাৰপিছত মাজত বিফৰ বা আফটাৰ এনেকুৱা থাকিব নেক্সট আমাৰ যিটো ফেজ আছে তাতে থাকিব ছাবজেক্ট প্লাছ V2 ফৰ এক্সাম্পল ইয়াতে আছে দ্য ট্ৰেইন লিভ বিফৰ হি ৰিচ দ্য ষ্টেচন তো ইয়াতে কৈছে দ্য ট্ৰেইন লিভ বিফৰ ইয়াতে বিফৰ আছে আৰু হি ৰিচ এইটো কি আছে V2 মানে চিম্পল পাষ্টত আছে গতিকে ইয়াৰে এনচাৰটো হ'ব দ্য ট্ৰেইনটো হৈ গ'ল আমাৰ ছাবজেক্ট তো হেড লেফ্ট হেডটো আহি গ'ল এণ্ড লেফ্টটো হৈ গ'ল ভাৰ্ব 3 বাকী বিফৰ হি ৰিচ দ্য ষ্টেচন আমাৰ এইখিনি ছেমে থাকিব মানে সি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল নেক্সট কুৱেশ্যনত আছে দ্য পেচেণ্ট ডাই আফটাৰ দ্য ডক্টৰ কেম ইয়াতে কুৱেশ্যনত আফটাৰ আছে গতিকে এনচাৰটো হ'ব দ্য পেচেণ্টটো হৈ গ'ল ছাবজেক্ট তাৰপিছত আমি কি লিখিব লাগিব হেড কাৰণ আমাৰ ফৰ্মুলা মতে হেড ডাইড হেড পঢ়ে তাৰপিছত V3 মেন ডাইৰ V3 হৈ গ'ল ডাইড তো দ্য পেচেণ্ট হেড ডাইড আফটাৰ দ্য ডক্টৰ কেম মানে ডক্টৰজন আহি পোৱাৰ পিছত ৰোগীজন ঢুকাইছিল নেক্সট ফিউচাৰ টেন্সৰ দুটামান এক্সাম্পল ডিছকাছ কৰি আজিৰ ভিডিঅ'টো আমি সামৰণি মাৰিম তো চাই থাকক শেষলৈকে কুৱেশ্যনটোত যদি আহিবলগীয়া দিনৰ কথা যেনেকুৱা টুমৰ' নেক্সট ডে নেক্সট ইয়াৰ এইবোৰ উল্লেখ থাকে তেতিয়াহ'লে আমি ইয়াৰে এনচাৰটো ফিউচাৰ টেন্সত হ'ব বুলি গম পাম ইয়াৰে ফৰ্মেটটো হ'ব ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ ভাৰ্ব 1 যেনেকৈ এইটো কুৱেশ্যনত আছে হি ভিজিট দ্য ডক্টৰ নেক্সট মান্থ এনচাৰটো হ'ব হিৰ লগত উইল বহিব তো হি উইল ভিজিট কাৰণ ভাৰ্ব 1 হয় তো হি উইল ভিজিট দ্য ডক্টৰ নেক্সট মান্থ নেক্সট কুৱেশ্যনটো আছে ৰীতা গ টু দিল্লী ইন নেক্সট ইয়াৰ এনচাৰটো হ'ব ৰীতা উইল গ টু দিল্লী ইন নেক্সট ইয়াৰ মানে অহা বছৰ ৰীতা দিল্লীলৈ যাব তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে শেষত ভিডিঅ'টো লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই আজিলৈ এৰিলোঁ বাই বাই